কিন্তু এতিয়াহে গলাই ভিডিঅ'টো আৰু আমি নাই সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা ভিডিঅ'ত। তো মই বৰ্তমান কে আৰু মই গৈ আছোঁ আপোনাৰ এটা বঙাইগাঁৱত বহুত ডাঙৰ এটা ঘড়ী এটা বনাইছে, সেইদিনা উদ্বোধন কৰিছে কোনোবা মন্ত্ৰী। তো সেই দেখাব আপোনালোকক লৈ যাই আছোঁ। কে ৰাস্তাত পঢ়ি আছে তবলত। তো মই এতিয়া কুলদীপৰ ৰুমকলৈ যাই আছোঁ, কাৰণ ই গোটাকালি ঘূৰি নাহে। তো দেখা কে আহি ৰখি আছে। ক'ত যাম আমি? কেন্টালঞ্চ আছে আৰু এটা মস্ত ডাঙৰ ঘড়ী আছে ক'ত? এই বঙাইগাঁৱত হয়। আচ্ছা, নিউ বঙাইগাঁও আৰু বঙাইগাঁও যিটো মানে ব্ৰিজ আছে তাৰে মাজত বঢ়িয়া এটা ঘড়ী। বঙাইগাঁৱৰ সেই মস্ত ডাঙৰ ঘড়ীটো আমি দুটা এতিয়া চাব যাই আছোঁ। তো আপোনালোকে বলক। উদ্বোধন কৰিছে নহ'লে হা উদ্বোধন কৰিছে বঢ়িয়া আছে। কোনদিনা? এই মাজতে আমি ফাইনেলি আমি ৰাজ পূজা আনিছি আহি পালোঁ সেই ঘড়ীটো। তো মই কৈছিলোঁৱে যে আমি এটা বেলেগ বিখ্যাত ঘড়ী চাব যাই আছোঁ, আৰু মানে বঙাইগাঁৱৰ মানে এইটো নতুনকৈ উদ্বোধন কৰিছে। আৰু কি ধুনীয়া মানে ব্ৰিজখন ইমান ধুনীয়া সজাইছে, মই আপোনালোকক দেখাই। আৰু এইটো ঘড়ী দেখিছেনে? এইটো ঘড়ী আৰু এইখন ব্ৰিজ। মস্ত কষ্ট হৈছে আমাৰ, মানে কি মোটামুটি অলমষ্ট আমি 12-15 কিলোমিটাৰ খোজকাঢ়ি কিনে আহি আছোঁ। আপোনালোক ভিডিঅ'টো বনাই আছে এনেকৈ দেখাই কিনে। তো ইটো গিৰি যাম বুলিয়ে কৈছিল, আৰু মানে ঘড়ীটো নেখা আৰু যিহেতু আহিছোঁ তো ঘড়ীটো দেখাম আপোনালোকক। এইটো কি কেনেকুৱা টাইপৰ ঘড়ী হয় আৰু কেনেকৈ চলে, কি কৰে, গোটেইখিনি দেখাম। কি কাম? জেনেৰেলত চলে না ইহঁত চলে, বেটাৰীতে চলে। পেঞ্চিল বেটাৰীত চলে গাই, যিটো পেঞ্চিল বেটাৰী। পেঞ্চিল না এই যি আগত টিভি চাতে যি বেটাৰীত পানী কৰিছিলে তো গাইজ আমি আহি মানে দলংখনৰ কাষত অলপমান ৰ'লোঁ, কাৰণ এইটো ঘড়ীটো এইটো বেছি দূৰ নাই আৰু একদম ওচৰলৈকে লৈ যাই আছোঁ। আৰু এইটো তলৰ এইটো ৰাস্তাটো, আৰু এইপিনে ট্ৰেইন লাইনটো গৈছে। তো গাইজ আমি ইয়াৰ পৰা খোজকাঢ়ি আহি আছোঁ। এনেকৈ আহি এনেকৈ এইটো ব্ৰিজটো মানে ইউ টাৰ্ণ লৈছে। এনেকৈ আহি কিনে আমি এতিয়া এনেকৈ যাম। চিৰাঙৰ লাগালাগি যাওঁ। চিৰাং বেছি নহয়, চিৰাং না কাশ্মীৰ? চিৰাং মানে আপোনাৰ 0.5 কিলোমিটাৰ নহয় ইয়াৰ পৰা। চিৰাং ডিষ্ট্ৰিক্ট 0.5 কিলোমিটাৰ নহয় বুলি ক'ব পাৰি। পৰিম এই বেগে চাওক ইমান ধুনীয়াকৈ বনাইছে এই জেগাটো। বঙাইগাঁও টাউনত সোমালে এইটো জেগা পাবই আপোনালোকে। যদি হাইৱে ফালৰ পৰা আহে তেতিয়াহ'লে মানে কি এইটো পাবই আৰু আপোনালোকে। এইটো ঘড়ীটো এইটো কেইটা বাজিলে? তো বৰ্তমান বাজি আছে 7:50। গাই যি খানা আছি 11টা বাজ হৈছি বোলে। গাই আপোনালোকে কওকচোন কেইটা বাজি আছে এতিয়া? তো ঘড়ীটো একদম বঢ়িয়াকৈ দেখালোঁ আপোনালোকক। তো এটা বস্তু চাওক, তলত মানে আমাৰ বিহু, এইটো বিহুৰ মানে এটা বিহু নৃত্যৰ এটা হেৰি ৰাখিছে, আৰু ওপৰত পেঁপা জাপি এনেকৈ, আৰু এইপিনে তামোল খুন্দা এটা ৰাখিছে, এনেকৈ গোটেইখিনি ৰাখিছে। তো ঠিক আছে গাইজ, তো আজিলৈ ইমানতে এৰিলোঁ। তো এতিয়া মানে কি আমি অলপমান কিবা কিবি খাই লৈ ইয়াৰ যাব লাগে। তো খোৱা লোৱাখিনি দেখাই আছোঁ বাৰু আপোনালোকৰ। মাংস লৈ যাওঁ, অলপ মাংস লৈ যাওঁ। তো ইয়াৰ ৰুমত মই খাম আজি। তো ঠিক আছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। কিন্তু এতিয়াহে গলাই ভিডিঅ'টো, আৰু আমি খোৱা নাই আমি খোৱাটো খাম না। তো আমি কি খাওঁ কি নাখাওঁ এইটো দেখাই আছোঁ। তো যিটো গৰম মই একদম গাই পুৰা বহুত খোজ কাঢ়িছোঁ। তো মানে কি পুৰা ঘামেদি মানে মুখ কিবা হিচাপলৈ গমেই পাই। তো গাইজ আমি এতিয়া গাইজ ইয়াৰ মানে কি ট্ৰেইন চলাৰ খুব হেঁপাহ। ই মাজতে ট্ৰেইন চলাৰ লাইচেঞ্চ এপ্লাই কৰিছিল বাৰু, আৰু ই চলাব মানে হা। তো ট্ৰেইন চলোৱা ভিডিঅ' দেখাম আপোনালোকক, ই কেনেকৈ ট্ৰেইন চলায়, কেনেকৈ কি কৰে।
তো কিবা আনছি কিবা আনছি কি আনছি হান ট্রেন খেন দেখা নাই নেকি কি মাল গাড়ী মাল আনে ইয়াতে কি আনছি তাকে গাড়ী চাড়ী আহিব কি খাবি ক তো গাড়ী আমি এতিয়া মানে এতিয়া 5টা খাম তো এইটো 5টা লগ কৰি অলপ আমাৰ 5টাটো বনাই আছে চাওক মানে 5টাই চাওমিন অলপ মিক্স কৰি দিওঁ সুন্দৰ ই গাইজ ই ফকতীয়াত খাবা পাৰলি আৰু একো নালাগে ইয়াক গাইজ গম পাইছি না ই বস্তু ক'ত লাগে দে মানুহ হা